বৰ্তমান যদিও অসমত নাই কিন্তু অসমীয়া আৰু অসমখনক খুব বেছি ভাল পাওঁ সেইটো কাৰণে আচলতে এই ভিডিঅ'টো মই আজি নবনাকৈ থাকিব নোৱাৰিলোঁ অসমত এবাৰ বিহুৰ পৰিৱেশ কেনেকুৱা সকলোৱে গম পায় তাৰোপৰি বিহু বুলি ক'লে যিবোৰ অনুষ্ঠান হয় সেই অনুষ্ঠানত এবাৰ সেই উখল মাখল বা সেই খলকনিটো নাই যেহেতু আমি প্ৰত্যেককে গম পাওঁ তাৰ কাৰণটো আৰু এতিয়া জুবিন দা ঢুকুৱাৰ পিছত যিগৰাকী ছিংগাৰ খুব ট্ৰল হৈছিলে মৰ্মিতা মিত্ৰা বুলি তেওঁকে আকৌ আমাৰ অসমতে অসমৰ মানুহে আকৌ বিহু অনুষ্ঠান কৰিবলৈ মাতি আনিছে আৰু তাৰ পিছত এতিয়া তেওঁ যেতিয়া আমাৰ জুবিনদাৰ গানবোৰ খুব বেছি বিকৃত ৰূপত গাবলৈ লৈছে আমাৰ মানুহখিনিয়ে কিন্তু আকৌ তেওঁক ট্ৰল কৰিবলৈ এৰা নাই এতিয়া সেই সুবিধাবোৰ কোনে দিয়ে আচলতে আমিয়ে দিওঁ কেলে আমাৰ অসমত ছিংগাৰ নোহোৱা হৈ গ'ল নেকি আমাৰ অসমত দেখোন ইমান ভাল ভাল কণ্ঠশিল্পী আছে ইমান ভাল ভাল শিল্পী আছে বিশেষকৈ উঠি অহা প্ৰজন্মও আছে ইমান ধুনীয়া ধুনীয়া গান গায় জুবিন দা ঢুকুৱাৰ পিছতে জুবিনদাৰ গানসমূহ লৈ ইমান ধুনীয়াকৈ গাইছে কিছুমানে আপোনালোকে বাৰু দেখা নাই জানো আমিওতো দেখিছোঁ গতিকে এই এনেকুৱা বিকৃত ছিংগাৰসমূহক মাতাতকৈ যোনে আমাৰ জুবিনদাৰ গানসমূহ ইমান বিকৃত কৰি পেলাই আৰু সেয়া কেৱল এতিয়া নহয় যোৱা বছৰো আমি দেখিছোঁ তাৰ আগৰ বছৰো দেখিছোঁ প্ৰত্যেকটো বিহুৰ ষ্টেজত যোনজনী গায়িকা ট্ৰল হৈ থাকে এইবাৰ অনুষ্ঠানত বাৰু আকৌ কেলে মাতিব লাগিছিল গতিকে সেইখিনি ভুল কিন্তু সেই ছিংগাৰজনীতকৈ আমাৰ নিজৰ মানুহখিনিৰহে ভুল তাৰোপৰি এতিয়া আমাৰ দেখা যায় যে প্ৰত্যেকটো অনুষ্ঠানত গৰিমা বাইদেউ যদি ক'ৰবাত চকু টুকিছে আমাৰ ৰিপৰ্টাৰে গৈ পেলাই তাৰ ভিডিঅ' ওলাই জুম কৰি পোষ্ট কৰিছে ভনীয়েকে যদি ক'ৰবাত কান্দিছে তেওঁক জুম কৰি ৰাইজৰ মাজৰ পৰা উলিয়াই তেওঁক দেখুৱাই সেই ভিডিঅ' ক্লিপছটো আপলোড কৰিছে মানে তেওঁলোকৰতো এটা পাৰ্চনেল স্পেচ আছে গতিকে আমাৰ মানুহে সেই বস্তুটো কিয় নুবুজে যে প্ৰত্যেক অসমবাসীৰ কাৰণে যোন ঢুকাইছে তাতোতকৈ এটা ষ্টেপ কিন্তু তেওঁলোকৰ ওপৰ তেওঁলোকৰ নিজৰ স্বামী বা তেওঁলোকৰ নিজৰ ককায়েকজন নোহোৱা হৈছে গতিকে সেই পাৰ্চনেল স্পেচটোৰ কথা কিন্তু আমাৰ প্ৰত্যেকজনে ভবাটো খুব বেছি দৰকাৰ আৰু লগতে আমাৰ উঠি অহা প্ৰজন্ম যিসকলে কিন্তু জুবিনদাৰ গানসমূহ লৈ খুব গৌৰৱ কৰে খুব ধুনীয়াকৈ গায় তেওঁলোকক কিন্তু এইবছৰ আচলতে খুব বেছি সুবিধা দিব লাগিছিল কাৰণ দুই এপইচা তেওঁলোকে ইনকাম কৰিলেও কিন্তু বেয়া নহয় মই ব্যক্তিগতভাৱে ভাবোঁ যে সেইসকল শিল্পীক কিন্তু এই বছৰ এই সুযোগটো দিয়াটো খুব বেছি দৰকাৰ আছিল যিহেতু প্ৰত্যেকটো কমিটিয়ে এবাৰ জুবিনদাৰ সোঁৱৰণতে বিহু অনুষ্ঠান পাতিছে গতিকে সেই উঠি অহা প্ৰজন্ম যিসকলে জুবিনদাৰ গানসমূহ খুব ধুনীয়াকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোককো আচলতে এটা সুযোগ সুবিধা দিয়াৰ চেষ্টা কৰিব লাগে সেইটো কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে কি ভাবে জনাবলৈ নিশ্চয় নাপাহৰিব আজিলৈ আহিছোঁ বাই